এই বস্তুটো মোৰ একো মই মাথা মুণ্ড একো বুজি পোৱা নাই এতিয়ালৈকে আপোনালোকে কমেণ্টত জনাওকচোন এইটো কি হৈছে মানে পানীটোতো তাত ভৰ্তি হোৱা নাই এইটো পানীটো আহিছে কেনি এইটো কি গতিত আহিছে ইয়াত অলপ লিখা আছে কিন্তু এই লিখাখিনিৰ পৰা মই বুজি পোৱা নাই ইয়াত কৈছে যদি আপোনাৰ বৈজ্ঞানিক মানসিকতা আছে আপুনি জানিবলৈ ইচ্ছুক হ'ব মই জানিবলৈ ইচ্ছুক হৈছোঁ কিন্তু মই একো পাৰ পোৱা নাই মানে ক'ৰ পৰা কি হৈছে মই আকৌ আপোনালোকক দেখাইছোঁ এই দৃশ্য চব পানী একেই আছে সকলোকে স্বাগতম জনাইছোঁ যোৰহাট তাৰকা গৃহৰ দ্বিতীয়টি ভিডিঅ'লৈ মানে দ্বিতীয় খণ্ডটোলৈ ভিডিঅ' একেটাই খণ্ড দুটা কৰিছোঁ এতিয়া মই ওপৰলৈ উঠি আছোঁ তাৰকা গৃহৰ ব'লচোন ওপৰত কি আছে চাওঁ আমি মিউজিক ইন দ্য এয়াৰ তাৰমানে ইয়াত লিখা আছে বায়ুৰ মাজত সংগীত ইয়াত ফুটা কেইটামান দেখিছে পাইপ কেইটামানত ফুটা আছে তাৰ ফুটাকেইটাৰ ওপৰত আঙুলিয়ে এনেকৈ কৰিলে মানে এনেকৈ মাত ওলায় ইয়াত লিখা আছে বাদ্যযন্ত্ৰ বজাবলৈ চুইচটো টিপক ইয়াত চুইচটো টিপি ল'ব লাগিব এইটো চুইচ তাৰপিছত কি লিখা আছে জ্বলাই থকা ফুটাবোৰৰ ওপৰত বায়ুত চাই লওক কি লিখা আছে চুইচটো টিপি ল'ম ইয়াত মই চোৱা নাই কিন্তু চাওক ওপৰতে আছে অকণ কিন্তু সকলোখিনি বিজ্ঞানৰ খেল ইয়াত সকলোখিনি বিজ্ঞানৰ এইফালে কি আছে এইটো আকৌ পানীটো কোপা ওলাল আছে যাদুকৰী পানীৰ নলী ইয়াত লিখা আছে পোহৰটো কৈছে ৰ'ব এইফালে লিখা আছে কি লিখা আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক পানী ক'ৰ পৰা আহিছে যাদু নহয় পানী আহিছে কিন্তু ক'ৰ পৰা আহিছে পানী আৰু এইটো ভৰ্তিও হৈ যোৱা নাই পানীহে আহিছে ভৰ্তি হৈ যোৱা নাই যে কি বস্তু মোৰ হ'লে মাথা একো পোৱাগৈ নাই বন্ধুসকল মোৰ মগজু একো ঢুকি পোৱা নাই দেই আপোনালোকে চিন্তা কৰি কমেণ্টত জনাওকচোন এইটো কি হয় মানে যিটো পাত্ৰ ৰাখিছে পাত্ৰটো ফুল হৈ যোৱা নাই নহয় পানীটো আহিছে নে ওপৰেদি গৈছে কি হৈছে কথাটো এতিয়া মই গম পালোঁ যে এইডাল যিডাল পানী পৰি আছে এইডাল এডাল পাইপ এইডাল তলৰ পৰা পানীটো আহিছে এই দেখিছেনে আপোনালোকে তলৰ পৰা পানীটো আহিছে পানীটো তলৰ পৰা আহিছে তলৰ পৰা পানীটো আহিছে ইয়াত পানীটো ওলাই গৈছে এডাল ভালকৈ চালে মই দেখিব মই ইয়াত দাদা এজন পালোঁ তেখেতে মোক বস্তুটো বুজাই দিছে যে এডাল পাইপ মই জুম কৰি দেখুৱাই দিছোঁ আপোনালোকক কথাটো মই এতিয়াহে বুজি পাইছোঁ এডাল চাওক এডাল পাইপ তলৰ পৰা আহিছে মই চিন্তা কৰিছোঁ তলত পানীটো পৰিছে কিন্তু ভৰ্তি হৈ যোৱা নাই কিয় এয়াই হৈছে চায়েন্স বেষ্ট এইটো এটা মিউজিকেল টিউব ইয়াত লিখা আছে মিউজিকেল টিউবছ
প্ৰথম খণ্ডটো আপোনালোকক দেখাইছিলোঁ মই বাহিৰত এটা মিউজিক পাইছিলোঁ গাৰ্ডেনখনত তাতো এনেকুৱা এডালে আছিলে এনেকুৱা মাৰি এডাল লৈ এনেকৈ বজাব লাগে সংগীতময় চুঙা লিখা আছে হাতুৰিটোৱে ওলমাই থোৱা ধাতুৰ চুঙাকেইটাৰ ওপৰত লাহে লাহে পুলাৰ বিভিন্ন তীক্ষ্ণতাৰ শব্দ শুনো এইফালে আছে চিলড্ৰেন এক্টিভিটি কৰ্ণাৰ সৰু ল'ৰা ছোৱালীৰ চিলড্ৰেন এক্টিভিটি কৰ্ণাৰ এখন আছে ইয়াত বন্ধুসকল আপোনালোকৰ ঘৰত মই আকৌ কৈছোঁ যদি শিশু আছে স্কুললৈ গৈ থকা ল'ৰা ছোৱালী আছে ছাত্ৰ ছাত্ৰী আছে যদি আপুনিও টিচাৰ কৰে আপোনালোকৰ স্কুলত ষ্টুডেণ্টখিনি যোৰহাটৰ তাৰকাগৃহলৈ এবাৰ আনক আৰু ইয়াত থকা সকলোখিনি বস্তু আপোনালোকে ধুনীয়াকৈ দেখুৱাই নিব পাৰিব Eso. Eso. Ya শিশুসকলৰ বাবে কিছুমান কি বুলি ক'ব ইয়াত পেইণ্ট কিছুমান আছে মানে এইবিলাক সজাই থোৱাহে হৈছে দেখুৱাবলৈ Eso. Vamos a ver qué día es. Fun science. Yet কি আছে চাওঁ বলকচোন লিখা আছে ইয়াত যিটো সুইচ দিয়া আছে এই সুইচটো টিপিলে বিদ্যুৎ উৎপন্ন হয় লোহাৰডালত বুজিছেনে আৰু বিদ্যুৎ হৈছে 25,000 ভল্ট 25,000 ভল্ট এতিয়া মই এতিয়া উৎপন্ন কৰিম আপুনি চাওক ইয়া হৈছে ত্ৰিভুজৰ সৈতে ধেমালি এফালে এখন থাল আছে এফালে এখন থাল আছে ইয়াত এটা ত্ৰিভুজ এটা ত্ৰিভুজ আৰু ইয়াত দেখা আছে বাওঁফালৰ থালখন ঘূৰাই ডাঙৰ ফুটালি জলীয়া পদাৰ্থখিনি হ'ব মানে এই পদাৰ্থখিনিয়ে সমান কৰি লৈছে ইয়াত দি দিলোঁ পিছত সমান হৈ গ'ল এইটো হৈছে ডাঙৰ এইটো এনেকৈ কৰি দিলোঁ এইটো হৈ গ'ল সমান কিন্তু ইয়াত দুইটা চাওক বাওঁ চাইডটোত
জুলীয়া হালধীয়া জুলীয়া পদাৰ্থখিনি ওলাই থকা নাই, কিন্তু সোঁ চাইডটোত এই সোঁ চাইডটোত ওলাই আছে। এতিয়া কেলৈ ওলাই আছে, ইয়াৰ যিটো ত্ৰিভুজ, এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো, এই দুটা ত্ৰিভুজ সমকোণী নহয়, সেইকাৰণে ইয়াৰ জুলীয়া পদাৰ্থখিনি ওলাই আছে। ইয়াত লিখা আছে ধুনীয়াকৈ। এইটো হৈছে ঘূৰ্ণীয়মান চাচনি, কিন্তু এই চুইচটো ইয়াত বেয়া হৈ আছে, সেইটো কাৰণে মই একো ঘূৰাই মেলি আপোনালোকক দেখুৱাব নোৱাৰিম এতিয়া। ৰঙীন পিৰামিড, লক্ষ্য কৰিবলৈ কৈছে ৰঙীন ভাগটো। চুইচ টিপাৰ লগে লগে ৰংবোৰ বদলি হয় বুলি কৈছে। চুইচ টিপি মই চুইচটো টিপি আছোঁ, চুইচটো মই টিপি আছোঁ আৰু ইয়াত ঘূৰি আছে, ৰংটো বদলি হয় বুলি কৈছে। চায়েন্স ল'বৰ কাৰণে এই বস্তুখিনি খুবেই জৰুৰী। যিসকলে চায়েন্স ভাল পায় তেখেতসকলে যোৰহাটৰ তাৰকাগৃহলৈ এবাৰ আহক। উশাহ লৈ থকা বৰ্গ লক্ষ্য কৰক যে উশাহ লৈ থকা বৰ্গ। নাই, এইবিলাকৰ চুইচ বেয়া হৈ আছে। কেনেকৈ কি হয় মই সেই কথাটো দেখুৱাব নোৱাৰিম। এইটো আপোনালোকে যিটো বস্তু দেখিছে এইটো এটা বৰ ডাঙৰ পাজল হয়। এইটো আপোনালোকে দেখিছে যে এইখন এখন থাল, আৰু এই থালখনৰ ওপৰত কিছুমান ফল মূল সজাই থোৱা আছে, আৰু এইখন খালী আছে, তলটো একো নাই। এইফালে এখন ৱালখনৰ এতিয়া দেখিছে এইবিলাক বস্তু, কিন্তু ইয়াত লিখা আছে যে কাঁহীৰ ওপৰত মূৰ, তাৰমানে এইফালে এখন দৰ্জা আছে। এই দৰ্জাখন আপোনালোকে সোমাই যাবলৈ এইটো সোমাই গ'ল, এই তলেদি এনেকৈ গ'ল, তলেদি গৈ ইয়াত এনেকৈ গ'ল, ইয়াত এনেকৈ ৰৈ দিয়াৰ লগে লগে ফটো এটা মাৰিলে এই ডিঙিটো ইয়াত সোমাই দিয়াৰ পাছত আপোনালোকে দেখিব যে আপোনাৰ তলচৰ নাই। এতিয়া মোক কৈ আছোঁ বলক, এতিয়া চাওক, এতিয়া এই তলচোৱা নাই, কিন্তু সিফালৰ পৰা আছে। এখন গ্লাছ হয়, এইখন এখন গ্লাছ, এইফালে এখন গ্লাছ, এইফালে এখন গ্লাছ, ইয়াতো একেই, এইফালেও একেই, আৰু এই চাইডো একেই। দেখিছেনে? সেই গ্লাছখনৰ কাৰণে সেই ছবিটো তাত প্ৰতিফলিত হৈছে, গ্লাছ দুখনৰ কাৰণে। আৰু সেই বস্তুটো মানে খালী খালী নিচিনা লাগে, মানে একেই দেখিছে নহয় গোটেইটো। কথাটো বুজি পাইছেতো? ইয়াত লিখা আছে সেইখন, সেইটোৱে ফটো মৰা হয়নে? মোৰ এতিয়া লগত কোনোৱে নাই মানুহ মোক ফটো মাৰি দিবলৈ, ইয়াতো নাই। এতিয়া দেখিছোঁ ফটোকে মাৰিবলৈ, বাৰু যি নহওক। বন্ধুসকল, যোৰহাট তাৰকাগৃহৰ ভিডিঅ'টো দ্বিতীয় খণ্ডটি আজিলৈ ইমানেই আছিল। আপোনালোকে চাই কেনে পালে কমেণ্টত জনাব। চেনেলটো যিসকলে চাইছে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক,
যাতে আপোনালোকে মোবাইলত নটিফিকেশ্যনখিনি পোনপটীয়াকৈ পাই থাকে। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।